খিনি এনে হয় কি আমাৰ যোনখিনি মেক্সিমাম মানুহে এতিয়া আজিকালি ঘৰৰ খৰচটো মানে বীজটো নলগায়, তো বজাৰৰ পৰা কিনি আনে বা তেনেকুৱা। যিমানখিনি বীজ বজাৰৰ পৰা কিনি আনিছে গোটেইখিনি ধৰক আপোনাৰ সেই ভাল কোৱালিটিৰ বীজ পায়, প্ৰায় 30ৰ পৰা 40 মানলৈকে ধান আহি যায়। কিন্তু আমাৰ যোনখিনি ডিপাৰ্টমেণ্টৰ পৰা মানে প্ৰত্যেক বছৰে চিট দি আছে, সেই চিটখিনি ভাল পেকেটতে আহে ঠিকে, কিন্তু একচুৱেলি ভিতৰত কি আছে চকচকীয়া দেখে, কিন্তু ধান হোৱাৰ পিছত মানে এইটো ধান নহয়, গছে পাতে হয়, পতান হৈ যায়। তো এটা বিঘাত আপুনি ভালকৈ যদি যতন কৰি লগায় 8ৰ পৰা 10,000 টকা খৰচ হৈ যায়। তো কিছুমান ধৰক পৰিয়াল আছে বা ফাৰ্মাৰ্ছ আছে যে বেলেগৰ পৰা পইচা লৈ সেই ধানখিনি কৰিছে, এতিয়া সেইখিনি মানে ঘূৰাই পোৱাৰ ব্যৱস্থাটোও নাই। তো পাৰ বিঘা ধান কাটোতে আপোনাৰ 1300 টকাকৈ যায়, তাৰপিছত মাৰাতে আপোনাৰ 300 টকা মানে 1600 টকা গুচি যায়। যিমানখিনি ধান হৈছে সেই কামলালৈ যদি কাটে সেই পইচাখিনিও ঘূৰাই নাই। নামত ঠগি আছে আমাক এইটোহে মানে বহুত ঠগি আছে যে উন্নত মানৰ বীজৰ সলনি বেলেগ কিবা এটাহে আমাক দিছে, যাৰ কাৰণে আমি ইমান পতান পাইছোঁ। হ'লে আজি চাওক যিমান পথাৰত যিমানকেইটা আছে চব মেক্সিমামে বজাৰৰ চিট, তো সেইবিলাকত খেলি মেলি নাই একো। যোনকেইটাই অফিচিয়েলি আহে সেইকেইটাতে আমি খেলি মেলি পাওঁ। কিন্তু হলে কি হ'ব মানে ওই যে এই ধানটা মানে এলাও নাই ওলাই কতগিলা ওলাইছে, কত ওষুধ দিন করিসমা এই 75 পাওয়া ওই প্যাকেটটা রাখিয়ে দিছো বিনামূল্যে।